মুখেই বিচারি পড়িছে বিদায় বিদায় জি জি ককুলির ৯৯টা ভক্তি আর বৃত্ত পিতাক এমথি অন্যর ভাবে অন্ধকার কারাগারত তিল তিল করি হত্যা করেছি। ককুলিয়াও আজ তোর ৯৯টা ভক্তি অন্ধ ধৃত রক্ত সীতা চলাই তার প্রতিজ্ঞা তার প্রতিজ্ঞা সব খাই উঠিল যে পূজা শেষ কৰি তোমালৈকে অপেক্ষা কৰিছিল সহদেৱ। আহা ঠিক সময়তেই আহিছা। আহা আজি গুৰুকুলৰ মন্ত্ৰণাদাতা ভাৰতৰ ধূমকেতু মানৱ জন্মৰ পহেলিকা শকুনিৰ শেষ নিশ্বাসত ভাৰত যুদ্ধৰ সামৰণি পৰক। সেইবুলি আত্মসমৰ্পণ নকৰো। প্ৰতিহিংসা পৰায়ণ ক্ষেত্ৰীয় ময়ো অফিচ চলাব জানো। পিতা 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 ৭০ কুনিতেৰে ৰাঙলী মোৰ জীৱনৰ ৰঙা জবা পাই আজি তোমাৰ এই পাদ পদ্মত উৎসৰ্গ কৰিছো। গান্ধাৰী ধৃত ৰাষ্ট্ৰ এই শেষ পৰ্বৰ ভাগ্য বিধাতা মৃত্যুৰ আগতেই শিৰচ্ছেদ কৰাৰ আগতেই শ্যামল ভাৰত ভূমি শেষ কৰাৰ বাবে চাই ল। সেই ভাৰত ভূমিক আৰু সপোনে সুশ্যামল কৰি ৰখা নাই, চিতাগ্নি চাইতে পৰিণত কৰিছো। দুৰ্যোধনক আৰু ৰজা কৰি ৰখা নাই, কৌৰৱৰ গৌৰৱ মই ধূলিৰ লগত মিলাই দিছো। কৌৰৱেশ্বৰী দুৰ্যোধনক ৰজা কৰি ৰখা নাই, পথৰ ভিক্ষাৰী কৰি বুকু ভাঙি ভাঙি কান্দিবলৈ এৰি দিছো ভাৰতৰ শ্মশান ঘাট। মৃত্যুদ্ৰোহী জ্ঞাতিদ্ৰোহী তাৰ পুৰস্কাৰ গ্ৰহণ কৰ। রাম কৃষ্ণ হরি রণ কৃষ্ণ হরি
না